Hello everyone, মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি ৰেচিপিটো হৈছে ঘৰতে বনাই থোৱা খৰিচাৰ লগত গাহৰি মাংসৰ এটা টেষ্টি ৰেচিপি। এই ৰেচিপিটো আমাৰ ঘৰৰ সকলোৰে বহুত বেছি প্ৰিয়। তেনেহ'লে আহকচোন বেছি পলম নকৰি আজি ৰেচিপিটোলৈ আগবাঢ়ো। প্ৰথমতে কেৰাহীখন ভালদৰে গৰম হোৱাৰ পাছত অলপ তেল দি তাত পিঁয়াজ, নহৰু, আদা আৰু বিলাহী দি অলপ টাইম ভাজি ল'লোঁ। অলপ টাইম ভজাৰ পাছত এখন থাললৈ কাঢ়ি ৰাখিলোঁ। আৰু এতিয়া কেৰাহীখনত থাকি যোৱা তেলকণতে তেজপাত দুখিলা, পিঁয়াজ দি অলপ সময় লৰাই ধুই ৰখা মাংস কেইপিচ তাতে দি দিলোঁ। ভালদৰে লৰাই অলপ সময়ৰ বাবে ঢাকি ৰাখিলোঁ। যিমান পৰিমাণৰ হালধি লাগে সিমান পৰিমাণৰ হালধি দি ভালদৰে মিলাই অলপ সময়ৰ বাবে আকৌ সিজিবলৈ ঢাকি ৰাখিছোঁ। অলপ টাইম ভজাৰ পাছত ঘৰতে বনাই ৰখা খৰিচা অলপ দি ভালদৰে লৰাই অলপ সময়ৰ বাবে আকৌ ঢাকি ৰাখিলোঁ। আৰু এতিয়া জোখৰ পৰিমাণে নিমখ অলপ দি ভালদৰে লৰাই ল'লোঁ। এতিয়া মই ইয়াত প্ৰথমতে ভাজি ৰখা পিঁয়াজ, বিলাহী, আদা, নহৰু সেইখিনিৰ এটা পেষ্ট বনাই ইয়াতে এড কৰি দিছোঁ। ভালদৰে লৰাই অকণমান পানী দি অলপ সময় উতলিবৰ বাবে ৰাখি দিছোঁ। অকণমান উতলাৰ পাছত এতিয়া মই ইয়াত মান ধনিয়া অলপ কাটি দি দিছোঁ। মান ধনিয়াটো অৱশ্যে অপশ্যনেল হয়, আপোনালোকৰ ওচৰত নাই যদি নিদিলেও হ'ব। মোৰ ওচৰত আছিল বাবে মই দি দিলোঁ। আজি মোৰ ৰেচিপি সম্পূৰ্ণ হৈ গৈছে। আহকচোন চাওঁ আজি মোৰ থালিখনত কি কিনো আছে। যদি আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু এবাৰ নিজেও এই ৰেচিপিটো ট্ৰাই কৰিবচোন, খাবলৈ খুবেই বেছি টেষ্টি। তেনেহ'লে আহক, বাই বাই।